আজি আমাৰ ৰাজ্যিক কমিটিৰ নেতৃত্বক্ৰমে আমাৰ জমদুৱাৰ সমষ্টিৰ এই জয়নিং প্ৰগ্ৰাম লৈছোঁ। ইয়াত আজি 300 অলপ বেছি PPF আৰু কেইটামান দলৰ পৰা আমাৰ বিজেপি যোগদান কৰিছে। ইয়াত আজি আমি দেখিছোঁ সকলো জনগোষ্ঠী আমাৰ বিজেপি যোগদান দিছে। বেছিভাগ আমাৰ মাইনৰিটি মানুহ আছিল, ৰাজবংশী আছে, বেংগলী আছে, বড়োবিলাক আছে। মুঠ 300 বেছি আজি ইয়াত যোগদান কৰিছে। আমি বহুত ভাল পাইছোঁ যে আজি আমাৰ এই অঞ্চলৰ যে ৰাইজে আমাৰ যে বিজেপি চৰকাৰ, অসমতো চৰকাৰ, দিল্লীতো চৰকাৰ, আমাৰ BTCতো আমাৰ এলায়েন্স UPPLৰ লগত যে আমাৰ বিজেপি চৰকাৰ আছে, এইটো ভাল পাই পেলাই সকলোৱে বিজেপি যোগদান দিবলৈ কৈ আছিল। ইয়াতো মোক বাৰ ফোন কৰি থাকিছিল বহুত মানুহে আজি এইটো কৰিবলৈ। আজি এটা সৰু এটা প্ৰাইমাৰী কাৰণে আমি কৰা হৈছে। এইটো আমাৰ জাৰাটো কৰি গলাদাঙি প্ৰাইমাৰী কাৰণে এইটো কৰা হৈছে। বেলেগবিলাক আমি পৰ্যায়ক্ৰমে কৰি যাম। ইয়াৰ উপস্থিত আমাৰ জিলাৰ সভাপতি ডাঙৰীয়া আছে বিভূতি বৰগয়াৰী, আৰু আজি ইয়াত জইন কৰিছে আমাৰ এই জাৰাগুৰি গলাদাঙিৰ BPFৰ সভাপতি গৌৰীকান্ত ব্ৰহ্ম, মাকটাইগাঁৱৰে আমাৰ জেনেৰেল ছেক্ৰেটাৰী আছে BPFৰ ৰাজকংকৰ নাৰ্জাৰী। আৰু আগন্তুক নিৰ্বাচনত আমি ডিমাণ্ড কৰিছোঁ জিলা হিচাপে, কোকৰাঝাৰ জিলা হিচাপে আমাৰ সকলো মানে মণ্ডল কমিটি ডিমাণ্ড কৰিছে কছাইগাঁৱৰ আমাৰ বিজেপিৰ পৰা কেণ্ডিডেট দিব লাগে বুলি। কিন্তু আমি এইটো কাটাংকি ক'ব নোৱাৰোঁ। আমাৰ হাইকমাণ্ডে যিটো সিদ্ধান্ত ল'ব আমি কৰিম। তেওঁলোকে যদি আমি জিকাৰ মানে আমাৰ বেছি আশা আছে, জিকাটো আমি খাটাং। যদি আমাক যদি কেণ্ডিডেট দিয়ে জিকাটো আমি খাটাং। কিন্তু যদি নিদিয়ে আমাৰ হাইকমাণ্ডে জানে, তেওঁলোকে কি চিন্তা কৰি নিদিব তেওঁলোকে জানে। আমি বিৰোধিতা নকৰোঁ, হাইকমাণ্ডে যিটো কৰে আমি তাতে কাম কৰি যাম। মণ্ডল ভিত্তিত নহয়, আমাৰ বুথ ভিত্তিত আমাৰ বিজেপি এটা ছিষ্টেম আছে। মণ্ডলতকৈ আৰু তলত গৈ একবাৰে বুথ ভিত্তিত আমি কৰিছিলোঁ। আগতে আমাৰ সাংগঠনিকভাৱে বহুত মজবুত আছিলে। বিগত দিনত ইয়াতে BTC কিবা বিধানসভা নিৰ্বাচনত আমাৰ পৰা কেণ্ডিডেট নিদিয়াত হয়তো বহুতেই ভাবিছে এতিয়া বিজেপি নাই, কিন্তু ভিতৰত আমি বহুত মজবুত। আমি কেনেধৰণৰ মজবুত এইটো বিগত দিনৰ আমাৰ ইলেকশ্যনৰ সময়ত বা চৰকাৰৰ সেইটো যিটো এলায়েন্স পাৰ্টনাৰ আছিলে আমাৰ BPF, আমাৰ মজবুত তেওঁলোকে ভালকৈ গম পাইছিলে, কাৰণ এওঁলোকে আমাৰ লগত কাম কৰি পাইছিলে। কিন্তু এইবাৰ নতুন হ'ল, যি কি নহওক আমি আমাৰ সংগঠনটো আগতকৈ আৰু বেছি মজবুত কৰিবৰ কাৰণে আগতেও আমি থিৰাং কৰিছিলোঁ, কিন্তু সেইটো কৰোণাৰ কাৰণে আমি কৰিব পৰা নাছিলে। এই কেইদিনমানৰ পৰা অলপ যিটো লকডাউনটো অলপ কিবা হৈ গ'ল আৰু কৰোণাও কমি গ'লে, সেই গতিকে আমাৰ দলীয় যিটো কাৰ্যসূচী আৰু জইনিং এইবিলাক আমি কৰি আছোঁ তল লেভেলে। আৰু এইটো যিহেতু এতিয়া আমাৰ মণ্ডল এক্সিকিউটিভ আছিলে চলি আছিলে, অহাকালি আমাৰ শেষ হ'ব। তো অহাকালি শেষ হ'ব। এই এক্সিকিউটিভৰ সময়তে আমি বহু জেগা বহুবাৰ আমি জইনিং কৰাইছোঁ আৰু আজি ইয়াতেও জইনিং কৰালোঁ। তো এক্সিকিউটিভ শেষ হোৱাৰ পাছত প্ৰথম সপ্তাহৰ পৰা আগষ্টৰ প্ৰথম সপ্তাহৰ পৰা আমি হুলস্থুলী জইনিং প্ৰগ্ৰামটো লৈ ল'ম এইটো। তো আমাৰ বহু মানুহবিলাকে আমাৰ দলত আগ্ৰহী আহিবৰ কাৰণে যোগাযোগ কৰি আছে। আমি অইন দলৰ যিটো কাৰ্যকৰ্তা আছে আৰু নেতৃস্থানীয় ব্যক্তিসকল আছে, এওঁলোকেও যোগাযোগ কৰি আছে।